সৰুপথাৰ লাইভৰ সকলো কৰ্মকৰ্তাক শুভেচ্ছা জনাইছোঁ আগন্তুক দুৰ্গা উৎসৱৰ। আমি এইবাৰ হীৰক জয়ন্তী উদযাপন কৰিব লৈছোঁ 60 বছৰ। আমাৰ তিনি পুৰুষীয়া এই পূজাভাগ ককাই আৰম্ভ কৰা এই স্থানীয় ৰাইজৰ চতিয়নিত সৰুপথাৰৰ এটা পূজা আজি আমি 60 বছৰ অতিক্ৰম কৰি এইবাৰ বিশ্ব শান্তিৰ অৰ্থে এই সৰুপথাৰ সকলোৱে সমিল মিলেৰে আমি পূজাভাগ আৰম্ভ কৰিব লৈছোঁ। আজি চতুৰ্থ দিনা আজি কুষ্মাণ্ডা মাতৃৰ পূজা নৱদুৰ্গা। সাধাৰণতে আমাৰ ইয়াত ষষ্ঠীৰ আৰম্ভ হয়, তো ষষ্ঠীৰ নহয়, এইবাৰ আমি 9 দিনৰ অনুষ্ঠান আৰু দশমী লৈ পেলাই 10 দিনীয়া কাৰ্যসূচীৰে প্ৰথমে আমাৰ মহালয়াৰ হোৱাৰ লগে লগে আমি মহালয়াৰ সেই কাৰ্যসূচীটো কৰিছিলোঁ। নৃত্য নাটিকা সৰু ইয়াৰ কণ মানে সৰু ল'ৰা ছোৱালী লৈ পেলাই তাৰ পাছতে কলচ যাত্ৰা কৰি পেলাই প্ৰতিদিনে সাংস্কৃতিক অনুষ্ঠানবিলাক আমাৰ প্ৰতিদিনেই ৰাতি আছে, সন্ধিয়া সময় সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হয়। লগে লগেই আমাৰ ইয়াত যিবিলাক পূজাৰ যিটো মূল বিষয়বস্তু মানে সকলোকে মিলোৱা, সেই মিলোৱাৰ যিটো সেই সম্প্ৰীতিটো আমি ইয়াত গঢ়িবলৈ লৈছোঁ আৰু লগত সকলোৰে মাজত যেন ভাতৃত্ববোধ গঢ়ি উঠক আৰু সেই এইটোৱে আমি এই মজিয়াৰ পৰা আমি কামনা কৰিছোঁ। আৰু এটা বস্তু যে সকলোকে কওঁ, এইবাৰ মাতৃ যিহেতুকে ঘোঁৰাত আহিব আৰু ঘোঁৰাত যাব। আমাৰ এটা জ্যোতিষ শাস্ত্ৰৰ মতে এটা আছে, প্ৰবাদ আছে যে ঘোঁৰাত আহিলে ছত্ৰভংগ হয়, দেশত বিদেশত সকলোতে কাজিয়া হয়। সকলোকে আপোনালোকৰ মাধ্যমেৰে আকৌ কৈছোঁ, পূজাভাগ শান্তিৰে সম্প্ৰীতিৰে সকলোকে পালন কৰক আৰু মা দেৱীয়ে যেন সকলোকে আশীৰ্বাদ যেন প্ৰদান কৰে যে সেইটো সুন্দৰকৈ এই মানে আমাৰ এই বিপদবিলাক যেন আমি সুকলমে পাৰ কৰি লৈ গৈ আমি এটা বিশ্ব শান্তি কৰিব পাৰোঁ।